So hey guys, welcome back to my YouTube channel TSK Boy. So বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই তো ভাবিলোঁ আজি এটা ব্লগ বনাই দিওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো বহুত ধুনীয়া হ'ব গৈ আছে মানে আৰু ই যাব মোৰ লগত নৱজিত। Hey guys, ভিডিঅ'টোত থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব মানে কি কয় আমি বহুত মানে এটা নেদেখা জেগালৈকে যাম, তাৰ নাম মাগুৰী বিল বুলি কিনে কয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আপোনালোকে জেগাটো গৈছে নগৈছে নাজানো, চ' যদি গৈছে কোনোবা তো কমেণ্ট কৰি জনাব। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' সেইজন এজন আহি আছে আমাৰ লগৰ। চ' ইয়াৰ এটা ইউটিউব চেনেল আছে একদম স্নেক চতন শৰ্মা বুলি। চ' লিংকটো ডিছক্ৰিপশ্যনত দিম, আপোনালোকে চাব। ই আহিছে আৰু আমি তিনিটা হৈ গ'লোঁ এতিয়া। আৰু এজন আছে লগৰ, সেইজনৰ ওচৰলৈ যাম এতিয়া, সিয়াকো ল'ম। লৈ কিনে আমি গোটেইখিনি যাম আৰু লগত। ত' আপোনালোকে চাব, বহুত ধুনীয়া ধুনীয়া জেগা আছে। ত' ব'লক। সেইজন এজন আমাৰ ছাৰ আহিছে। এইজন সোনকালে পুৰা চালত আহিছে, ই ক'ব পৰা নাই। এইজন এজন আমাৰ চাহ আহি পাই গ'ল। এইকেইটা আমি গোটেইকেইটা আহিলোঁ, এতিয়া গোটেইকেইটা যাম আমি। চ' ভিডিঅ'টো চাই থাকক। চ' যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া। মানে এতিয়া লকডাউন টাইমটো, চ' বাইক চাইক একো উলিয়াব পৰা নাই, তো সেইটো কাৰণে চাইকেল লৈ গৈছোঁ আৰু। চ' ফাইনেলি বাইপাছ পাই গ'লোহি। এতিয়া আমি এইপিনে চিধা যাম, এইপিনে ডিব্ৰুগড় যাব পাৰি আৰু। এইটো চাইডে কোনটো ৰাস্তাতে জানো পাহৰি গৈছোঁ। ত' এতিয়া আমি এইপিনে চিধা যাম। ত' ফাইনেলি এডোখৰ জেগা ৰখিছোঁ আমি। পিংকু তো আৰু এটা লগত যোৱা কথা আছিলে, তাক চিঞৰিলে। তো আহিব নেকি? আহিব নেকি? নাহে। চ' নাহে বোলে, তো বহুত চিঞৰিলোঁ, মাত চাত দিয়া নাই। গৈ থাকোঁ, যদি পিছত আহে তেতিয়া আহিব আৰু। চ' গোটেই ৰাস্তাটো দেখাব নোৱাৰিম চাগে, কাৰণ কেলৈ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' যিমানখিনি পাওঁ দেখাম আৰু। ব'লক।
চ' ফাইনেলি পাই গ'লো, সি জ্বলে আহিম বুলি ভাবিছিলোঁ। তো আপোনালোকক চব দেখাম। তো আগৰখিনিতো দেখিলে লোকেশ্যনখিনি গোটেইখিনি দেখাব নোৱাৰিলোঁ, মানে ৰাস্তাটো অলপ ভাল নাছিলে আৰু চাইকেলত আহিছিলোঁ। এইটো দেখিব পাইছে। ব'লক আগলৈ। আৰু কেইজনমান আহিম কৈছিলে, মানে এইকেইজন নাহিলে। দেখিছে আপোনালোকে পানীয়ে পানী চব। এইকেইটা লগৰকেইটা পূৰা ভাগৰি আছে, মানে পূৰা চাইকেল মাৰিলে এইকেইটাই। আৰু এইজনে এজন বিষ্ণু কিবা কৰিব গৈছে। তো চাই লওক আপোনালোকে আমি ইয়াত কি কৰিম কি নকৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা চাই থাকিব। তো আপোনালোকক চব দেখাই আছোঁ। চব মাৰ হৈ গ'ল। কেনেকৈ বনাইছে। চ' আপোনালোকে ভিডিঅ'টো চাই গম পাইছে চাগে আমি ইয়াত কি কৰিবলৈ আহিছোঁ। আৰু এইডোখৰ জেগাত কোন কোন আহিছে কমেণ্ট কৰি জনাব। ত' সেইকেইটা ইয়াত বৰশী মাৰি আছে। মাছ পাওঁ নাপাওঁ জানো, বহুত মানুহে মাছ মাৰি আছে ইয়াত। চ' ভিডিঅ'টো চাই থাকিব, পাবও পাওঁ নাপাবও পাওঁ। আৰু পালেও নাপালেও মানে আজি ৰাতিকৈ পাৰ্টি এটা আছে। চ' যাওঁতে এইপিনৰ পৰা লোকেল মুৰ্গী চুৰ্গী কিবা কিবি নিয়া আনি হ'ব আৰু। ত' ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে।
চ' হেল্ল' গাইজ, মাছ চাছ মৰা হৈ গ'ল চব সকলো। মাছ মানে ইমান বেছি পালোঁ ন, কি ক'ম আৰু। হাতত চেণ্ডেল লৈ লৈছোঁ, পূৰা বোকা। আৰু এইকেইটা চা, এইকেইটা গৈ আছে। একো নাই বাৰু, আমি মাছ নাই পোৱা বুলি নহয়, পালোঁ। এজনী মাছ পালোঁ বাৰু। চ' মাছ নাপালোঁ কি হ'ল, এতিয়া আমি এটা ল'মগৈ লোকেল মুৰ্গী। ত' লোকেল মুৰ্গীটো লৈ কিনি পাৰ্টি কৰিমগৈ। গোটেই বোকা বোকাই চব। এতিয়াতো আগত দৰ মাৰি ফুৰিছে। চ' ভিডিঅ'টো চাই থাকক। আপোনালোকক এতিয়া বস্তু এটা দেখাম ৰ'ব, ধুনীয়াকৈ একদম। এই ৰে বোকা গোটেই গৈছিলে বোকা। এই ৰে তো হৈ গ'ল আমাৰ মাছ চাছ যোৱা। এতিয়া আমি যাম ঘৰত। আৰু আমাৰ দাদা চেফ দা স্নেক, তাৰ এতিয়া সাপৰ ফোন এটা আহিছে, সিও যাব এতিয়া সাপ ধৰিবৰ কাৰণে। চ' উৎপাত হ'ল অলপ। চ' সোনকালে আমি যাম এতিয়া, গৈ কিনি সাপ ধৰিমগৈ। তাৰ আগতে মানে যোনটো লোকেল মুৰ্গীৰ কথা আছিলে, মুৰ্গীটো লৈ ল'ম। লৈ কিনি তাৰপিছত ঘৰত যাম আৰু তাত পাৰ্টি চাৰ্টি কিবা কিবি হ'ব। চ' মুৰ্গীটো লোৱালৈকে চাই থাকক। চ' ফাইনেলি গাইজ আহি পাই গ'লোঁ। এতিয়া মুৰ্গী ল'ব আছে। চ' মুৰ্গী ল'বলৈ মাতিছোঁ, মানুহটো আহি আছে। এতিয়া কোনটো চাইডে আহিছে মানুহটো ভগৱানে জানে আৰু। এইপিনে আহি আছে বাৰু, হ'ব আপোনাক দেখাই দিছোঁ। চ' এই চাইডৰ পৰা আহিব, বাগানে বাগানে আহিছে চাগে। অঁ এইটো আহি আছে, অঁ এইটো আহি আছে। অঁ ত' এতিয়া মুৰ্গীটো আহি আছে, লৈ ল'ম। তাৰপিছত গৈ কিনে ৰাতি পাৰ্টি কৰিম পূৰা। অঁ এতিয়া সাপটো ওলাইছে ন, তো কৈছিলোঁ মই সাপটোৰ কথা, তো সাপটো ধৰিবগৈ লাগিব। তো মুৰ্গীটো ফটাফট লৈ লওঁ, লৈ কিনি যাম আৰু। এইটো আমাৰ মুৰ্গী আহি গ'ল। তো মুৰ্গী আহি গ'ল এতিয়া। আহক কৈ পিনে মুৰ্গী লৈ আজি ৰাতি পূৰা পাৰ্টি হ'ব। তো এইটো মুৰ্গী লৈ ল'লোঁ, তো পাৰ্টি হ'ব। এইকেইটা গোটেইকেইটালৈ এটা মুৰ্গী কাফি আছে আৰু, লোকেল হয়। এইটো বেগত ভৰাই লওঁ। মই পেট দেখাই আছোঁ, ভিডিঅ' বনাইছোঁ, কবি আকৌ। আৰু মাছ এটা পাইছিলোঁ ন, কোনটো মাছ পাইছোঁ চাওক। এইটো মাছ পাইছোঁ চাওক, কিমান ডাঙৰ। তাৰ মাছটো এবাৰ দেখাই এইটো কিমান ডাঙৰ মাছ পাইছোঁ। এইটো হৈছে ব্ৰইলাৰ কুকুৰা মেইন, কুকুৰা আনিছে। তো ঠিক আছে গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত।